এতিয়া ৰংঘৰৰ ভিতৰত সোমাব ইমান ভিৰ আছে যে মানে তাত ভালকৈ চাব পাৰে খেল বুলি ক'ব পাৰে কিমান ডাঙৰ Hello guys, কি খবৰ আপোনালোকৰ? My name is Devagan. Welcome back to my channel Devagan's Vlog. So guys, আছো একে তলাতল ঘৰ আৰু ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ হোৱা নাই, ভিডিঅ'টো অলপ আগৰ পৰা আৰম্ভ হৈছে। সো ভিডিঅ'টো একেলগে চাই থাকিব। So guys, এতিয়া তলাতল ঘৰ গৈছো, এফালে আছে তলাতল ঘৰ দেখি পাইছো, ইয়াৰ পৰা আৰু এতিয়া তলাতল ঘৰ আপোনালোকে দেখাম আৰু ভিডিঅ'টো একেলগে চাই যাব আৰু এনেকৈ মৰম দি থাকিব। আৰু ৰংঘৰত ক'ব গ'লে ইমান ভিৰ আৰু একো দেখা তেনেকৈ নহ'লে আৰু এতিয়া এইবিলাক আছে তলাতল ঘৰ আৰু ভিডিঅ'টো একেলগে চাই দিব। এইটো মজা কৰিলে কাৰ পাৰ্কিং দিবি ন আৰু এইটো তলাতল ঘৰ আৰু গণেশ বাবা। So guys, ক'ব গ'লে ৰংঘৰৰ পৰা তলাতল ঘৰত মানে অলপ মানুহ কম আছে, এইটো কাৰণে অলপ ইয়াত ভালকৈ দেখাব পাৰিম। চ' ভিডিঅ'টো একেলগে চাই দিব। চ' গাইজ চাব পাৰে এতিয়া তলাতল ঘৰ এণ্টাৰ কৰিম আৰু ইয়াত টিকেট কাটিব লাগিব। চ' গাইজ টিকেট এইফালে কাটি দিলোঁ চবৰ কাৰণে টিকেট 6জন। চ' গাইজ এইটো আছে মেপটো। চ' গাইজ বৰ্তমান আছোঁ তলাতল ঘৰ, এতিয়া চাব পাৰে আগৰ মিছাইল বুলি ক'ব পাৰে, চাব পাৰে কিমান ডাঙৰ। চ' গাইজ বৰ্তমান আছোঁ তলাতল ঘৰ আৰু তলাতল ঘৰ চাব পাৰে ৰাস্তাত গৈছোঁ, তলাতল ঘৰ ৰাস্তাত গৈছোঁ আৰু আপোনালোকৰ আগত দেখাম আৰু ক'ত কেনেকৈ গুফা কি ক'ত কি দেখাম আৰু ভালকৈ দেখাম আৰু ভিডিঅ'টো একেলগে চাই দিব। ক'ব নোৱাৰোঁ এইটো পাৰ্ট 2 হ'ব পাৰে কাৰণ ভিডিঅ'টো লং হৈ যাব বুলি। চাব পাৰে তলাতল ঘৰ আৰু ইয়াত ভিতৰত সোমাইকে দেখাম। চ' গাইজ ক'ব গ'লে ৰংঘৰতখিনি ইয়াত খালী আছে, ৰংঘৰত ইমান ভিৰ মানে আৰু ইয়াত একে ওপৰত উঠিম আৰু আপোনাক দেখাইছোঁ। এইটো আগৰ যুগত লিখি যোৱা কিবা আৰু চাব পাৰে এতিয়া তলাতল ঘৰ ইয়াত উঠিম। চাব পাৰে কিমান ধুনীয়া ইফালে পাটা মিনি ড্ৰোন শ্বট আৰু চাব পাৰে কেনেকা। চ' গাইজ ভিতৰত কোনফালে পৰা সোমাই কোনফালে পৰা কি ক'ব নোৱাৰোঁ। চ' ইয়াত বিচাৰিব লাগিব আৰু সোমাম কোনফালে পৰা কি আছে কি নাই চাব পাৰে, ইয়াতেকে সোমাব লাগিব। চাব পাৰে ইয়াত বিহু ডান্স চলি আছে আৰু চল সেই ভিতৰত সোমাম। গাইজ এতিয়া গুফাত সোমাম আৰু ক'ত কি আছে একো ক'ব নোৱাৰোঁ, এইফালে পৰা সোমাম যদি দিয়ে সোমাম আৰু এতিয়া ধুব দিবনে নাই। ঠাণ্ডা ন চগাই সোমোৱাৰ লগত কিবা এটা একদম ঠাণ্ডা ঠাণ্ডা লাগি গ'ল আৰু এইটো একদম বহুত পুৰণা কালৰ মানে আৰ্কিটেক্সাৰ কমচে কম 16,000 কিমান আছিলে আপোনাক ইয়াত লিখি দিম আৰু ইমানটো পুৰণা জেগাত আহিছোঁ চাওক মাটিবিলাক এতিয়ালৈকে ঠিক আছে আৰু আগতে কি কি লিখি থৈছিলে এইটো বুজি পোৱা নাই, এইবিলাক চবৰে কি কি লিখা আছে বুজি পোৱা নাই আৰু আপোনালোকে ভিডিঅ'ত সোমাইকে দেখাম আৰু কি আছে কেনেকৈ আছে আৰু ৰহস্যটো দেখাম আপোনালোকক। তো গাইছ এবাৰ ইয়াত সোমাই চাম। Careful with your pretty eyes and run with me, you're done. 'Cause you and I are a secret.
চ' গাইছ এতিয়া তলত যোৱা ৰাস্তা বিচাৰিছোঁ, তলত যোৱা ৰাস্তা ক'ত আছে ক'ব পৰা নাই, আৰু এনেকৈ বিচাৰি গৈ থাকিম, তলত যোৱা ৰাস্তা পালে আপোনালোকে দেখাম। চ' গাইছ বোলে বিহু ৰিহাৰ্চেল চলি আছে, আৰু এইটো হৈছে গুফা, আৰু ইয়াত তলত সোমাই মজা লগত থ্ৰিল হ'ব। अभी मजा आएगा ना भिड़ो ऐसे আৰু তলত নামিবলগীয়া হৈ আছে। চ' গাইছ এতিয়া তলত আহিলোঁ, আৰু এইফালে ইয়াত সোমাম ক'ত কি কেনেকা দেখাম। ইয়াততো একো নাই বাৰু। চ' গাইছ এতিয়া এইফালে সোমাম আৰু চাব পাৰে। চ' গাইছ চাব পাৰে ইয়াত এতিয়া। চ' গাইছ পূৰা ৰিক্সাত সোমাইছোঁ, আগত চাওক কেনেকৈ যাব লাগে, আৰু পূৰা মাথা দাম কৰিছোঁ। এইটো গুফাই পোৱা নাই, আমি ক'ত ক'ত সোমাইছোঁ ক'ব পৰা নাই। ঐ গাইছ ইয়াত এটা ৰহস্য আছে, চাব পাৰে। এইটো যিমান দূৰৰ পৰা দেখিব সিমান মানে মানুহ ভাবিব কি দৰ্জা হয় বুলি, কিন্তু যিমানে আপুনি ওচৰত আহিব চাওক চাওক, যিমান আপুনি ওচৰত আহিব ইমানেই সৰু হয় মানে, এইটো ৰহস্য। যেতিয়া মানে ইয়াত যেতিয়া মানে আক্ৰমণ চলিছিলে, যেতিয়া মানে যুদ্ধৰ টাইমত, তেতিয়া চবে ভাবিব কি এইফালে পৰা ৰাস্তা আছিল, যেতিয়া সোমাব ইয়াত মাত্ৰ ইমানটোৱে ৰাস্তা, আৰু পূৰা ঘামি গৈছোঁ। সেইটো আৰু এইটো ৰহস্য, আৰু আগত আছে ৰহস্য, আৰু ধেৰ কিবা কিবি আছে আপোনালোকক দেখাম। আৰু চাব পাৰে এইবিলাক এনেই আৰু গুফা হয়, আৰু এইফালে এইবিলাক আছে মেইন। ইয়াত তলৰ পৰা সোমাম, একেবাৰে মেইন এডভেঞ্চাৰ থ্ৰিল ষ্টাৰ্ট ফ্ৰম নাও। अभी मजा आएगा ना भिड़ो এইফালে আৰু ডেঞ্জাৰাছ আছে, আৰু এইফালে পাই সোমাম। ফাইনেলি আৰু ইয়াত একোৱেই নাই দেখোন। ৰাস্তা বিচাৰিছোঁ ভিতৰত যোৱা, কিন্তু এতিয়ালৈকে পোৱা নাই, সেই তাকে ধৰি পোৱা নাই কোনটো ৰাস্তা। এইফালেচোন এইটো হয়নে নাই ক'ব পৰা নাই, কাৰণ ধেৰ ৰাস্তা একো মই ধৰি পোৱা নাই। ইয়াতো নাই, এইটো মানে এনেই আৰু ভুল ভুলে এনেই নহয়, আৰু চাব পাৰে ইয়াতো নাই একো। এইটো চোৰং আছিলে, চাব পাৰে এনেকৈ সোমাইছিলে কি জানো, হাফ চাপ থাকিব পাৰে, আৰু ইয়াত নোসোমাই বেছিকৈ চাব পাৰে আগৰ মানুহ। আৰু এইবিলাক আৰ্কিটেকচাৰ, তেতিয়া টাইমত চিমেণ্ট নাছিলে, তেতিয়া টাইমত চিমেণ্ট ইটা একো নাছিলে, তেতিয়া টাইমত কোনো ইটা চিটা নাছিলে, ইটা চিমেণ্ট নাছিলে। এইটো মানে এইটো ভাবিবলগীয়া আৰ্কিটেকচাৰ কৰিছে, চাব পাৰে। চাওক কিমান এতিয়ালৈকেও আছে, চাব ইমান টাইট। সেয়াই আৰু তেতিয়া মই ইটা চিমেণ্ট একো নাছিলে, তেতিয়া টাইমত শামুকৰ এইটো খলাটো লৈ, আৰু হাঁহৰ কণী আৰু বৰা চাউলৰ গুড়ি আৰু কিবা কিবি এনেকৈ মিলাই মিনি, আৰু কিবা কয় এনেকৈ কিবা কিবি মাটি আঠে মাটি চাঠে মাটি মিলাই মিনি এনেকুৱা আৰ্কিটেকচাৰ কৰিছে। চাওক তেনেকুৱা দিনাখনৰ মানে এইটো আৰ্কিটেকচাৰ, আৰু এতিয়ালৈকে আছে একদম। এইটো হৈছে 60,000 কিমানৰ, আৰু চাওক কিমান দিনৰ পুৰণি জেগাত আহিছোঁ, আৰু সেইটো হয়। চ' গাইছ ফাইনেলি পাইছোঁ। अभी मजा आएगा ना भिड़ो। চ' গাইছ মই আকৌ ইয়াত ৰহস্যটো আকৌ ভালকৈ দেখা আপোনালোকক বুজাই দিম। তলত চাই দিলোচোন আপোনালোকৰ আগৰ যুগৰ ৰহস্যটো দেখাই দিম কেনেকৈ কি হৈছিলে। মতে ইয়াত চাওক, আপোনালোকক লাগিব যে আগফালে একো নাই বুলি, দৰ্জা বন্ধ আছে, কিন্তু এনেকৈ যদি আমি এনেকৈ সোমাই যাওঁ, সোমাই গৈ থাকোঁ, আপুনি ভাবিছে কি আগফালে একো নাই, কিন্তু এয়া চাওক, ইয়াত নাই, এই ছাইডত দেখিছেনে? তেতিয়া মানে দূৰৰ পৰা চালে ভাবিব কি আগফালে একো নাই, আৰু এনেকুৱা আৰু আছে দেখিছেনে? আকৌ আগত তেনেকুৱা ব্লক আছে আপোনালোকক, আৰু পূৰা ঠাণ্ডা আছে ইয়াত, চাব পাৰে। চাব পাৰে আকৌ বেলেগকৈ আছে। চগাই চাব পাৰে কিমান তাহানি যুগৰ মানে ইমান মাথা লগাই মানে এনেকৈ তলত হৈ পিনে এনেকৈ খোজকাঢ়ি কিনে পূৰা মানে দৌৰি দিলোঁ মানে অলপ। এতিয়া আপোনালোকক বেক কেমেৰা ইয়াৰ পৰা দূৰৰ পৰা দেখাম আপোনাক হা, কেনেকৈ লাগিছে আপোনাক দেখিবলৈ। সেইফালেতো ইয়াৰ পৰা চাওক, একো লগা নাই, একো নাই।
চাব পাৰে কিমান এইটো সৰু সুৰং চাব পাৰে আৰু ইয়াত মানুহ মানে ছেফ হৈ ৰখি থাকিবলৈ মানে লুকাবলৈ আৰু ফিনিছ আৰু এটা কিবা এটা আছে এইটো মানে এনেকৈ আছে যে এফালে পৰা যদি কোনোবা এটেক কৰিব পটককৈ দেখি পায় মানে লাগিব যে ইয়াত একো নাই বুলি যেনেকৈ আমি আপোনালোকক এফালে পৰা দেখাম যে এফালে পৰা যদি কোনোবা এটেক কৰিব আহোঁতে মানে চাউণ্ডে কেনেকৈ দেখি পায় বুলি সেইটো দেখাম চাব পাৰে এয়া ধৰিয়ে নাপায় মানে চিধা ৱাল আছে বুলি ভাবে কিন্তু অলপ যদি আহে আপোনালোকে গম পায় ইয়াত যে কিবা এটা খাপি টাইপ আছে বুলি আৰু ইয়াত আৰু অলপ সৰু আছে এইটো বেছি সৰু হয় কিন্তু ক'ত যায় ক'ব নোৱাৰোঁ চাব পাৰে কিমান সৰু এনেকৈ যাব লাগিব আৰু গাইছ আগৰ যুগৰ মহাৰাজাবোৰে ৰেষ্ট কৰিছিলে নে ইয়াত কিবা খানা বনাই কি কৰিছিলে ক'ব নোৱাৰোঁ আৰু চাব পাৰে কিমান পুৰণা যুগৰ OMG আপোনালোকে ইমান ধুনীয়া জেগা আছে এইবিলাক এন প্লাছ এং মেং এইবিলাক দেখি নাযাব কাৰণ এটা মানে আমাৰ অসমৰ ফেমাছ জেগা তেনেকৈ কেতিয়াও নকৰিব এই চাব পাৰে ইমান লিখা আছে কিবা কিবি নেদেখা আৰু এইফালে পৰা আহি ঘূৰি পুকি এইফালে আহি পালোঁ একদম লাষ্টলৈকে আহি পালোঁ চ' গাইছ এতিয়া আপোনালোকৰ ৰহস্যখিনি ক'লোঁ ক'ত কি কেনেকৈ ৰহস্য চ' সেইটো হ'ব পাৰে পাৰ্ট 2 হ'ব পাৰে পাৰ্ট 1 ৰংঘৰ হ'ব পাৰে ক'ব নোৱাৰোঁ ক'ত কি হ'ব আৰু ভিডিঅ' লং হৈ যাব বুলি আৰু এয়াই ৰহস্য আৰু এইটো কি পুখুৰী মই ক'ব নোৱাৰোঁ চ' গাইছ আপোনালোকে যদি অসমৰ হয় চ' একবাৰ হ'ল লাইফত এই জেগাটো ভিজিট কৰিব কাৰণ ইমান দিনৰ পুৰণা মানে জেগাটো এবাৰ হ'লেও ভিজিট কৰি যাব আৰু এইফালৰ পৰা গুফাই দিয়ে যাম এইফালে চাব পাৰে এইটো কোনফালে বোলে এইটো আৰু মজা আছে বে अभी मजा आएगा ना भिड़ो तो गाइस চাব পাৰে কি আকৌ ইয়াৰ তলেদি যাম এতিয়া মানে গুফাৰ ফিল্ডে বেলেগ চাব পাৰে এয়া পুৰা গাইছ চাব পাৰে ইমান গুফা ইয়াত কি জানি এনেকৈ বন্দুক চন্দুক থৈ মিনি এফালে পৰা এই চাব পাৰে এইটো আছে আৰু ইয়াৰ চিধা চিধি এইটো আছে ইয়াৰ পৰা মানে ফায়াৰ কৰিছিলে কি জানি এনেকুৱা আপোনালোকে ইয়াত মই দেখাই আছোঁ এই ৰাস্তা আছে চ' গাইছ এইফালে ৰাস্তা আছিল কিবা সোমোৱা নাই এইফালে পৰা সোমাই চল্ডাৰবিলাক এইফালে পৰা মানে ইয়াত এনেকৈ আঁঠু থৈ ইয়াত মানে এনেকৈ এইফালে এনিমি আহিলে গুলি মাৰে আৰু তেনেকৈ কৰিছে ঘূৰোঁতে এটা আমাৰ নিচিনা ইউটিউব ক্ৰিয়েটাৰ লগ পালে এইফালে পৰা ইউটিউব ক্ৰিয়েটাৰ লগ পালে নামটো কৈ দিয়া আৰু তোমাৰ চেনেলটো মোৰ চেনেলটো Radha007 নতুনকৈ খুলিছে গৈ মিনি ব্ৰক ছাপোৰ্ট কৰিব আৰু ব্ৰ ইয়াৰ পৰা ধামাকা ভিডিঅ' বনাই আছে আৰু এখেতৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে থকা ভিডিঅ'টো বজাই দিব আৰু ছাপোৰ্ট কৰিব অসমীয়া হয় চ' ব্লগ বনাই আছে গাইছ ব্ৰ নগাঁৱৰ হয় আৰু এতিয়া ব্ৰ ভিডিঅ' বনাইছে আৰু মই এতিয়া ভিডিঅ' বনাওঁ আৰু চ' কেতিয়াবা পিছত লগ পাম আৰু ব্ৰ আছে হাই বাইদেউ হাই ঠিক আছে লগ পাম চ' গাইছ এইফালে পৰা এতিয়া কোনফালে পৰা সোমাই সেইটো নাজানো আৰু চাব পাৰে পুৰা ভিতৰত ঠাণ্ডা ইমান ঠাণ্ডা আৰু তলাতল ঘৰৰ ৰহস্য কেইটামান অলপ দেখাই আছোঁ আপোনালোকক যিখিনি জানো দেখাইছোঁ আৰু এতিয়া ওপৰত উঠিব চেষ্টা কৰিম আৰু ৰাস্তা কোনটো ক'ব নোৱাৰোঁ ওপৰত উঠিম আৰু চ' গাইছ এইফালে চাব পাৰে আৰু বাহিৰৰ ভিউ চৰকাৰে চাব পাৰে Careful with your pretty eyes
and run with me. You're done. 'Cause you and I are. সেইটো ফাঁচি লগোৱা সেইটো আৰু আমাৰ ইয়াত সৰু সৰু আৰ্কিটেক্সাৰবিলাক কি লিখা আছে ক'ব পৰা নাই, ফ্লেছো জ্বলোৱা নাই বাৰু। ওপৰৰ ৰাস্তা বন্ধ কৰি দিছে এয়া। কি দেখাব পাৰিলোঁ, কি বুজাব পাৰিলোঁ একো ক'ব পৰা নাই, কিন্তু আই হোপ যে আপোনালোকে ভিডিঅ'টো ভাল পাইছে। মোৰ চেনেলৰ দৰে আপোনালোকে ৰহিছে এটা দেখাব বিচাৰিলোঁ। তলাতল ঘৰ গোটেইখিনি দেখালোঁ, কি দেখাব পাৰিলোঁ কি দেখালোঁ ক'ব নোৱাৰোঁ, কিন্তু আই হোপ যে আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া তলাতল ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া যাম কাৰেংঘৰ আৰু শিৱদৌল। আৰু এইটো হ'ব পাৰে এইটো পাৰ্ট 2 দিব পাৰিম, কাৰণ বহুত ভিডিঅ'ত লং হৈ গৈছে, পাৰ্ট 2 দিব পাৰিম। প্লেছে লগ হৈ আৰু ফুল নেচাৰৰ মাজত। শিৱসাগৰৰ মানুহবিলাক কাৰণে ভালে, কাৰণ যোনে যাৰ ঘৰ ইয়াত আছে সেইটো কাৰণে ভালে, কাৰণ সিহঁতি সৰুৰ পৰা এইবিলাক বস্তু তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ এইবিলাক মানে সৰুৰ পৰা চাব পাইছে। আমাৰতো এয়া লখিমপুৰবাসী ৰাইজৰ এয়াই কথা, কপাল পালে আহিম, নহ'লে নাই আৰু এনেকৈ। আৰু যদি আপোনালোকে অসমৰ হয় তেনেহ'লে নিশ্চয় আহিব। তলাতল ঘৰ, ৰংঘৰ এক্সপ্ল'ৰ কৰিবলৈ বহুত ভাল জেগা হয়, আমাৰ আহোমৰ কালৰ মানে এইটো হয়, সেইটো কাৰণে চাব আহিব। আৰু চ' গাইছ তলাতল ঘৰ এতিয়া ঘূৰিলোঁ, এতিয়া আছে কাৰেংঘৰ আৰু চ' গাইছ এতিয়া তলাতল ঘৰ আপোনাৰ দেখালোঁ, এতিয়া যাম কাৰেংঘৰ আৰু এইফালে আছে গাড়ীত উঠিম। চ' গাইছ এতিয়া তলাতল ঘৰ চোৱা হ'ল, এতিয়া গৈছোঁ কাৰেংঘৰ, এতিয়া আপোনাৰ কাৰেংঘৰ দেখাম। চ' এইটো হ'ব পাৰে পাৰ্ট 3 হ'ব পাৰে, কাৰেংঘৰ দেখাম।